নমস্কাৰ, মই পংকজ প্ৰীতম আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে প্ৰত্যাহ্বান। প্ৰত্যাহ্বানৰ এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা ব্যতিক্ৰমী চেনেল আৰু এটা নতুন ধাৰাৰে জীৱন জীনাৰ সপোন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ এই চেনেলটিৰ জৰিয়তে। আজি আমি কথা পাতিম জীৱনৰ মূল্য কিমান, অৰ্থাৎ ভেলু অফ লাইফ। আপোনাৰ জীৱনৰ মূল্য কিমান, এই ধৰণৰ কথা অলপ আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আহক আমি এটা কাহিনীৰ মাজলৈ যাওঁ। এজন গুৰুৱে এজন শিষ্যক পঢ়াই আছিল আৰু সেই সময়ত শিষ্যজনে গুৰুক এটা প্ৰশ্ন কৰিল, গুৰু, আমাৰ জীৱনৰ মূল্য কিমান, মানে আমাৰ জীৱনৰ ভেলিউ কিমান? আৰু তেতিয়া গুৰুজনে শিষ্যজনক ক'লে যে এই পাথৰটো লোৱা আৰু এই পাথৰটো লৈ বজাৰৰ পৰা গৈ আহাগৈ, বজাৰত সকলোকে সুধিবা পাথৰটোৰ মূল্য কিমান, কিন্তু সেই পাথৰটো তুমি কাকো নেবেচিবা। প্ৰথমতে শিষ্যজনে পাথৰটো লৈ এজন ফল বিক্ৰেতাৰ ওচৰলৈ গ'ল আৰু প্ৰশ্ন কৰিলে যে এই পাথৰটোৰ মূল্য কিমান। আৰু তেতিয়া ফল বিক্ৰেতাজনে ক'লে যে মই তোমাক 2টা আপেল দিম আৰু এই 2টা আপেলৰ মূল্য যিমান সেই পাথৰটোৰ মূল্যও সিমান। তেতিয়া শিষ্যজনে ক'লে যে এই পাথৰটো মই নেবেচোঁ, কাৰণ মোৰ গুৰুৱে এই পাথৰটো বেচিবলৈ কাকো কোৱা নাই। আৰু সেই কথা মতে শিষ্যজন তাৰ পৰা আঁতৰি আহিল, আকৌ গ'ল অন্য এজন ব্যক্তিৰ ওচৰলৈ। সেই ব্যক্তিজন আছিল এজন কাপোৰ বিক্ৰেতা। এতিয়া শিষ্যজন কাপোৰ বিক্ৰেতাজনৰ ওচৰলৈ গ'ল, অৰ্থাৎ কাপোৰ বেপাৰীজনৰ ওচৰলৈ গ'ল আৰু সুধিলে যে মোৰ গুৰুৱে এই পাথৰটোক মূল্য কিমান সুধিবলৈ পঠাইছে। আৰু সোধাৰ লগে লগে কাপোৰ বিক্ৰেতাজনে ক'লে যে এই পাথৰটোৰ মূল্য ইমানেই, মোৰ ইয়াত থকা, মোৰ দোকানত থকা আটাইতকৈ দামী কাপোৰযোৰৰ মূল্য যিমান এই পাথৰটোৰ মূল্যও সিমান। তেতিয়া শিষ্যজনে ক'লে যে মোৰ গুৰুৱে এই পাথৰটো বিক্ৰী কৰিবলৈ কাকো কোৱা নাই, এই পাথৰটো মোৰ গুৰুৱে কাকো বিক্ৰী কৰিবলৈ কোৱা নাই। আৰু লগে লগে শিষ্যজন তাৰ পৰা আঁতৰি আহিল। তাৰ পাছত এজন সোণাৰীৰ ওচৰলৈ গ'ল আৰু ক'লে যে এই পাথৰটোৰ মূল্য কিমান। তেতিয়া সোণাৰীজনে ক'লে যে এইটো এটা বিশেষ পাথৰ হয়, যিটোৰ পাথৰৰ মূল্য মোৰ ইয়াত থকা আটাইখিনি সোণৰ মূল্য যিমান তাতকৈও বেছি। এই পাথৰটো কিনিবলৈ মই সক্ষম নহয়। আৰু তেতিয়া শিষ্যজনে ক'লে যে এই পাথৰটো মোৰ গুৰুৱে কাকো বিক্ৰী কৰিবলৈ কোৱা নাই। তেতিয়া শিষ্যজন লগত লগত গুৰুৰ ওচৰলৈ ঘূৰি আহিল আৰু গুৰুৰ ওচৰলৈ আহি পিনি ক'লে যে মই বহুকেইজন ব্যক্তিৰ ওচৰলৈ গ'লোঁ। প্ৰথম এজন ফল বিক্ৰেতাৰ ওচৰলৈ গ'লোঁ, যিজনে পাথৰটোৰ মূল্য 2টা আপেলৰ সমান বুলি ক'লে। তাৰপিছত আকৌ মই এজন কাপোৰ বিক্ৰেতাৰ ওচৰলৈ গ'লোঁ, তেওঁ ক'লে যে মোৰ তাত থকা আটাইতকৈ দামী কাপোৰযোৰৰ মূল্য যিমান সেই পাথৰটোৰ মূল্য কিমান বুলি ক'লে। তাৰপিছত এজন সোণাৰীৰ কাষলৈ গ'লোঁ, যিজন সোণাৰীয়ে ক'লে যে মোৰ ইয়াত থকা সোণৰ দোকানখনত যিমানবোৰ সোণ আছে সেই সোণখিনিৰ মূল্য যিমান তাতকৈ বেছি মূল্য এই পাথৰটো। আৰু লগত লগত গুৰুৱে কোৱাৰ পিছত গুৰুৱে ক'লে যে আমাৰ জীৱনৰ মূল্য আমি কেতিয়াও নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। আনে যদি আমাক কৈছে যে তোমাৰ জীৱনৰ মূল্য ইমান বুলি, আমি কেতিয়াও আনৰ কথা শুনি আমাৰ জীৱনৰ মূল্যটো নিৰ্ধাৰণ কৰিব নোৱাৰোঁ। কাৰণ আপুনি আপোনাৰ জীৱনত নিজস্বভাৱে আপোনাৰ এটা মূল্য আছে আৰু আপুনি এজন অন্যতম ব্যক্তি হয়, কাৰণ আপোনাৰ জীৱনটো আপোনাৰে হয়, আপোনাৰ নিজস্ব এটা প্ৰতিভা, আপোনাৰ নিজস্ব কিছুমান বৈশিষ্ট্য, আপোনাৰ নিজস্ব শৈলী আছে। আৰু এই কাহিনীটোৰ পৰা এইটোৱে বুজি পাওঁ যে আমাৰ জীৱনৰ মূল্য, আমি যিটো ঠাইত থাকোঁ, আমি যিটো স্থানত থাকিম, সেয়ে হ'ব আমাৰ জীৱনৰ মূল্য। কাৰণ সেই পাথৰটোৰ মূল্য যেতিয়া আপেলৰ দোকানখনলৈ যোৱা হৈছিল 2টা আপেলৰ মূল্য আছিল, আৰু যেতিয়া এজন কাপোৰ বিক্ৰেতাৰ ওচৰলৈ গৈছিল তেতিয়া আটাইতকৈ দামী কাপোৰযোৰৰ মূল্য হৈছিল। আৰু যেতিয়া সোণাৰী দোকানখনলৈ গৈছিল তেতিয়া সোণৰ দোকানত থকা আটাই সোণখিনিৰ মূল্য যিমান আছিল সিমান আছিল। গতিকে আমি এইটোৱে বুজিলোঁ যে আমাৰ জীৱনত আমি যিটো স্থানত থাকোঁ সেইটোৱে হৈছে আমাৰ জীৱনৰ মূল্য। যদি আপোনালোকে এনেধৰণৰ ষ্টৰি পাবলৈ বিচাৰে, এনেধৰণৰ ষ্টৰি শুনিবলৈ বিচাৰে, তেতিয়াহ'লে মোৰ এই চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি লওক আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।